তোমালোক সকলোকে আমাৰ ইউটিউব চেনেল অভি আৰ্টছ আড্ডালৈ স্বাগতম জনাইছোঁ। আজি এইচএছ ফাৰ্ষ্ট ইয়েৰৰ পলিটিকেল ছায়েন্সৰ 5th চেপ্টাৰটো অৰ্থাৎ পঞ্চম অধ্যায়টো আলোচনা কৰিব লৈছোঁ। গতিকে আহা এতিয়া পলম নকৰি আমি চেপ্টাৰটোলৈ আগবাঢ়োঁ। পঞ্চম অধ্যায়টোৰ নাম হৈছে অধিকাৰ। অধিকাৰনো কি সেই সম্পৰ্কে হয়তো তোমালোকে জানা। দৈনন্দিন জীৱনত অধিকাৰ শব্দটো সাধাৰণতে শুনি থকা হয়, হয়নে? কিন্তু ৰাজনীতি বিজ্ঞানতো অধিকাৰ কি সেই সম্পৰ্কে আমি জানো আহা। অধিকাৰ হৈছে জনসাধাৰণৰ কিছুমান নৈতিক দাবী, যিবোৰ ৰাষ্ট্ৰৰ দ্বাৰা স্বীকৃত আৰু সংৰক্ষিত হয়। অধিকাৰী ব্যক্তিৰ বিকাশত অৰিহণা যোগায়। অধিকাৰ কি? জনসাধাৰণে যেতিয়া কিছুমান দাবী উত্থাপন কৰে আৰু সেই দাবীসমূহক যেতিয়া ৰাষ্ট্ৰই স্বীকৃতি প্ৰদান কৰে আৰু সংৰক্ষিত কৰে, তেতিয়া আমি তাকে অধিকাৰ বুলি ক'ব পাৰোঁ। অধিকাৰে ব্যক্তিৰ বিকাশত অৰিহণা যোগায়। আকৌ আমি এনেদৰেও ক'ব পাৰোঁ যে অধিকাৰ হৈছে ব্যক্তিৰ ব্যক্তিত্ব বিকাশৰ বাবে প্ৰয়োজনীয় কিছুমান সুযোগ সুবিধাৰ সমষ্টি। ঠিক আছে? অধিকাৰ সম্পৰ্কে বিভিন্নজনে বিভিন্ন ধৰণৰ সংজ্ঞা আগবঢ়ায়। সেইসকলৰ ভিতৰত মই দুটা সংজ্ঞা তোমালোকৰ বাবে আগবঢ়াইছোঁ। এটা হৈছে লাস্কি, আনটো হৈছে বাচাংকুৱেটৰ। লাস্কিৰ মতে অধিকাৰ হ'ল সমাজ জীৱনৰ সেইবিলাক অৱস্থা যিবিলাক নহ'লে সাধাৰণতে মানুহে ব্যক্তিত্বৰ পূৰ্ণ বিকাশ সাধন কৰিব নোৱাৰে। মানে ব্যক্তিত্বৰ পূৰ্ণ বিকাশ সাধন কৰিবৰ বাবে যিখিনি প্ৰয়োজন তাকে অধিকাৰ বুলি ক'ব বিচাৰিছে লাস্কিয়ে। ঠিক আছে? লাস্কিৰ মতে কি? অধিকাৰ হ'ল সমাজ জীৱনৰ সেইবিলাক অৱস্থা যিবিলাক নহ'লে সাধাৰণতে মানুহে ব্যক্তিত্বৰ পূৰ্ণ বিকাশ সাধন কৰিব নোৱাৰে। এইটো দুবাৰ এইকাৰণেই কৈছোঁ কাৰণ এইটো বহুত বেছি ইম্পৰ্টেণ্ট ডেফিনেশ্যন দেই। এইটো সংজ্ঞা মনত ৰাখিবলৈ চেষ্টা কৰিবা। ঠিক আছে? তাৰপিছত আহিলে বাচাংকুইটৰ মতে অধিকাৰ হৈছে সমাজৰ দ্বাৰা অনুপ্ৰাণিত আৰু ৰাষ্ট্ৰৰ দ্বাৰা বলবৎ কৰা কিছুমান ন্যায্য দাবী। ঠিক আছে? তাৰপিছত আহিলে অধিকাৰৰ বৈশিষ্ট্য অৰ্থাৎ ফিচাৰ্ছ অফ ৰাইটছ। ফিচাৰ্ছ অফ ৰাইটছত চাওঁ আহা। ফাৰ্ষ্ট ফিচাৰ্ছটো হৈছে প্ৰথমটো বৈশিষ্ট্য হৈছে ব্যক্তিৰ অধিকাৰসমূহ সামাজিক প্ৰাণী হিচাপে উপভোগ কৰে। আমি জানো মানুহ হৈছে সামাজিক প্ৰাণী, হয়নে? গতিকে মানুহে সামাজিক প্ৰাণী হিচাপেহে অধিকাৰসমূহ উপভোগ কৰে আৰু অধিকাৰৰ স্থান সদায় সমাজত। যদি সমাজ নাথাকে তেন্তে অধিকাৰো নাথাকিব। ঠিক আছে? সমাজৰ বাহিৰত অধিকাৰৰ কোনো ধৰণৰ গুৰুত্ব নাথাকে বা ব্যক্তিৰ অধিকাৰ নাথাকে। ঠিক আছে? দ্বিতীয়টো বৈশিষ্ট্য হৈছে অধিকাৰসমূহ সামাজিক দাবী। ঠিক আছে? তৃতীয়টো হৈছে অধিকাৰসমূহ সুনিৰ্দিষ্ট আৰু নিৰ্ধাৰিত। তাৰপাছত হৈছে অধিকাৰ হৈছে ব্যক্তিৰ নৈতিক দাবী, যিটো আমি অলপ আগত পালোঁ। ব্যক্তি যিখিনি দাবী উত্থাপন কৰে, যিখিনি নৈতিক দাবী উত্থাপন কৰে, সেইখিনি হৈছে অধিকাৰ। অধিকাৰে ব্যক্তিৰ ব্যক্তিত্ব বিকাশত অৰিহণা যোগায়। সেইটো পাইছিলোঁ অলপ আগত। ব্যক্তিয়ে সীমাবদ্ধতাৰ মাজে অধিকাৰ উপভোগ কৰে। ব্যক্তিয়ে যেতিয়া অধিকাৰ উপভোগ কৰে তেতিয়া যে কোনো ধৰণৰ বাধা নাথাকে তেনেকুৱা নহয়। সীমাবদ্ধতাৰ মাজেহে ব্যক্তিয়ে কি কৰিব পাৰে? অধিকাৰসমূহ উপভোগ কৰিব পাৰে। অৰ্থাৎ কিছুমান বাধা নিষেধৰ মাজেৰেহে অধিকাৰ উপভোগ কৰিব পাৰে ব্যক্তিয়ে। তাৰপাছত আহিলে মানুহৰ সন্মান বা মৰ্যাদা সম্পৰ্কে কাণ্ট। অৰ্থাৎ মানুহৰ সন্মান বা মৰ্যাদা সম্পৰ্কে কাণ্টে এটা ধাৰণা আগবঢ়াইছে। ঠিক আছে? সেইটোনো কি সেইটো চাওঁ আহা। 18শ শতিকাৰ জাৰ্মান দাৰ্শনিক হৈছে ইমানুৱেল কাণ্ট। ঠিক আছে? ইমানুৱেল কাণ্ট কোন হয়? 18শ শতিকাৰ এজন জাৰ্মান দাৰ্শনিক। তেওঁৰ মতে প্ৰত্যেক ব্যক্তিৰে সন্মান বা মৰ্যাদা আছে আৰু সেয়ে তেওঁলোকক মানুহ হিচাপে গণ্য কৰা উচিত। এজন মানুহ অশিক্ষিত, গৰীব বা ক্ষমতাহীন হ'ব পাৰে, তেওঁ অসাধু বা ব্যভিচাৰী হ'ব পাৰে, তথাপিও কিন্তু তেওঁ যিহেতু মানুহ সেয়ে তেওঁক নিজেই কম সন্মান হ'লেও দিব লাগে বুলি কৈছে। মানে কাণ্টৰ মতে মানুহক সন্মান জনোৱা মানে তেওঁলোকক নৈতিকভাৱেও একে ব্যৱহাৰ কৰা হয়, এইটো কথা বুজিছে। মানে এইটোৱে ক'ব বিচাৰিছে ইমানুৱেল কাণ্টে যে প্ৰত্যেকজন ব্যক্তিৰে সন্মান বা মৰ্যাদা আছে। সেয়েহে প্ৰত্যেকজন ব্যক্তিকে মানুহ হিচাপে গণ্য কৰা উচিত। এজন মানুহ অশিক্ষিত হ'ব পাৰে, তেওঁ দুখীয়া হ'ব পাৰে, তেওঁ ক্ষমতাহীন হ'ব পাৰে, তাৰপাছত তেওঁ অসাধু হ'ব পাৰে, ব্যভিচাৰ হ'ব পাৰে বা দুষ্কৃতিকাৰী যিকোনো ব্যক্তি হ'ব পাৰে। তথাপিও কিন্তু আমি প্ৰত্যেকজন মানুহকে সন্মান বা মৰ্যাদা প্ৰদান কৰা উচিত। আমি খুব কমকে হ'লেও আমি সন্মান বা মৰ্যাদা প্ৰদান কৰিবই লাগে বুলি ক'ব বিচাৰিছে ইমানুৱেল কাণ্টে। ঠিক আছে? তাৰপাছত আহিলে অধিকাৰ ক'ৰ পৰা আহে। অধিকাৰ কেনেকৈনো ক'ৰ পৰা আহে সেই সম্পৰ্কত মূলত দুটা মত পোৱা যায়। প্ৰথমটো মত অনুসৰি অধিকাৰবোৰ ভগৱান বা প্ৰকৃতি প্ৰদত্ত হয়। শব্দদক আৰু হস্তাদক অধিকাৰ ৰাজনৈতিক তত্ত্ববিদসকলে এই ধাৰণাত দৃঢ়ভাৱে বিশ্বাস কৰিছিলে। এই মত অনুসৰি অধিকাৰসমূহ সমাজ বা কোনো মানৱীয় কৰ্তৃপক্ষে প্ৰদান কৰা নাই। এইসমূহ মানুহে জন্মগতভাৱে লাভ কৰিছে। ঠিক আছে? প্ৰথমটো মত অনুসৰি। দ্বিতীয়টো মত অনুসৰি আকৌ অধিকাৰবোৰ দৃষ্টিভংগী পৰিৱৰ্তনৰহে ফল।
আধুনিক মানুহে বিজ্ঞানসন্মতভাৱে চিন্তা কৰে অদৃশ্য ভগৱান বা দুৰ্য প্ৰকৃতিৰ নিয়ম অনুসৰি নচলে বা চলিব নোৱাৰে আধুনিক কালৰ সমাজ বিজ্ঞানী আৰু ৰাজনীতি বিজ্ঞানীসকলে অধিকাৰবোৰ মানুহ আৰু সমাজৰ সহযোগত গঢ়ি উঠা বুলিহে বিশ্বাস কৰে ঠিক আছে মানে অধিকাৰ সমাজৰ মানৱীয় কৰ্তৃপক্ষৰ দান বুলিহে বিশ্বাস কৰে দ্বিতীয়টো মত মানে প্ৰথমটো মতে বিশ্বাস কৰে যে অধিকাৰবোৰ ভগৱান বা প্ৰকৃতি প্ৰদত্ত এইবোৰ মানে জন্মগতভাৱেহে লাভ কৰিছে এই অধিকাৰবোৰ কোনো ৰাজনীতি মানে কোনো মানৱীয় কৰ্তৃপক্ষ বা সমাজে প্ৰদান কৰা নাই কিন্তু দ্বিতীয় মতটোৱে ক'ব বিচাৰিছে যে ই প্ৰকৃতি প্ৰদত্ত নহয় ভগৱানে প্ৰদান কৰা অধিকাৰ নহয় ই হৈছে প্ৰকৃততে মানুহৰ চিন্তাধাৰাৰ ফল মানুহ বা সমাজ বা মানৱীয় কৰ্তৃপক্ষহে প্ৰদান কৰিছে বুলি ক'ব বিচাৰে ঠিক আছে বৰ্তমানৰ প্ৰাকৃতিক অধিকাৰ পৰিৱৰ্তে মানৱ অধিকাৰ শব্দটো অধিক জনপ্ৰিয় হৈছে অৰ্থ হৈছে যে এজন মানুহ হোৱাৰ বাবে আমি কিছুমান অধিকাৰ পোৱাৰ যোগ্য যিবোৰে আমাক মৰ্যাদা সহকাৰে জীয়াই থকাত সহায় কৰে তাৰপাছত আহিলে বৈধ অধিকাৰ ৰাষ্ট্ৰ লিগেল ৰাইটছ এণ্ড ষ্টেট ঠিক আছে বৈধ অধিকাৰ ৰাষ্ট্ৰৰ মাজত এক অবিচ্ছেদ্য বা ওতঃপ্ৰোত সম্পৰ্ক আছে বুলি আমি ক'ব পাৰোঁ মানে লিগেল ৰাইটছ আৰু ষ্টেটৰ মাজত এক ওতঃপ্ৰোত তথা এক অবিচ্ছেদ্য সম্পৰ্ক আছে বুলি আমি ক'ব পাৰোঁ কেনেকৈ ক'ব পাৰোঁ সেইটো চোৱা যে কোনো এটা দাবী কেতিয়াও নিজে নিজে অধিকাৰ হৈ যাব নোৱাৰে যেতিয়া ৰাষ্ট্ৰৰ আইন পাই কোনো এটা দাবীক অনুমোদন জনাব যেতিয়া তাক আইন হিচাপে গ্ৰহণ কৰিব তেতিয়া সেই দাবীটো অধিকাৰলৈ পৰিণত হ'ব ৰাষ্ট্ৰৰ পৰিচয় অবিহনে অধিকাৰৰ কোনো ধৰণৰ আইনী মূল্য নাথাকে বুলি ক'ব পাৰি মানে যেতিয়া জনসাধাৰণে কোনো এটা দাবী উত্থাপন কৰে তেতিয়া নিজে নিজে অধিকাৰ হৈ নাযায় যেতিয়া ৰাষ্ট্ৰই সেইটোক অনুমোদন জনাব যেতিয়া আইন হিচাপে গ্ৰহণ কৰিব তেতিয়া এইটো বৈধ অধিকাৰলৈ পৰিণত হ'ব গতিকে আমি ক'ব পাৰোঁ যে ৰাষ্ট্ৰৰ পৰিচয় অবিহনে অধিকাৰৰ কোনো ধৰণৰ আইনী মূল্য নাথাকে দ্বিতীয়তে হৈছে যে আইনী অধিকাৰ বা বৈধ অধিকাৰসমূহ সুৰক্ষা প্ৰদান কৰে ৰাষ্ট্ৰই অৰ্থাৎ ৰাষ্ট্ৰৰ দ্বাৰাহে বৈধ অধিকাৰবোৰ সুৰক্ষিত হয় যদি কোনো ব্যক্তি বা প্ৰতিষ্ঠানে কোনো এজন ব্যক্তিৰ আইনী অধিকাৰ বা বৈধ অধিকাৰ খৰ্ব কৰে তেনে ক্ষেত্ৰত সেই ব্যক্তিজনে ভাৰতৰ ন্যায়পালিকা অৰ্থাৎ জুডিচিয়াৰী চিষ্টেমৰ সহায় ল'ব পাৰে ৰাষ্ট্ৰই কি কৰিব পাৰে আদালতৰ জৰিয়তে দোষীক শাস্তি প্ৰদান কৰিব আৰু ভুক্তভোগীজনক ন্যায় প্ৰদান কৰিব ঠিক আছে এই দুইটা পইণ্টছত বৈধ অধিকাৰ ৰাষ্ট্ৰৰ মাজৰ যি সম্পৰ্ক এই কথা স্পষ্টভাৱে ওলাই পৰিছে মানে কি কৰে বৈধ অধিকাৰ প্ৰথমতে জনসাধাৰণে দাবী কৰে সেই দাবীসমূহ বৈধ অধিকাৰলৈ তেতিয়া ৰূপান্তৰিত হয় যেতিয়া ৰাষ্ট্ৰই স্বীকৃতি প্ৰদান কৰিব আকৌ সেই বৈধ অধিকাৰসমূহ কোনে সুৰক্ষা প্ৰদান কৰে ৰাষ্ট্ৰই সুৰক্ষা প্ৰদান কৰে অৰ্থাৎ যেতিয়া বৈধ অধিকাৰসমূহ কোনো ব্যক্তি বা কোনো কৰ্তৃপক্ষই যদি হস্তক্ষেপ কৰে তেনে ক্ষেত্ৰত আকৌ ৰাষ্ট্ৰইহে কি কৰিব পাৰে আদালতৰ জৰিয়তে সেই ব্যক্তি বা কৰ্তৃপক্ষক কি কৰিব পাৰে শাস্তি প্ৰদান কৰিব পাৰে ঠিক আছে তাৰপাছত আহিলে অধিকাৰৰ সীমাবদ্ধতা অৰ্থাৎ ৰিজনেবল ৰেষ্ট্ৰিকশ্যনছ ৰাষ্ট্ৰই নাগৰিকক অধিকাৰ প্ৰদান কৰাৰ লগতে সেইবোৰৰ ওপৰত কিন্তু কিছুমান যুক্তিসংগত বাধা আৰোপো কৰিব পাৰে বা বাধা আৰোপো কৰে অৰ্থাৎ কি কৈছে যে ৰাষ্ট্ৰই যেনেদৰে নাগৰিকক কিছুমান অধিকাৰ প্ৰদান কৰিছে তাৰ লগতে কিন্তু সেইবোৰৰ ওপৰত কিছুমান যুক্তিসংগত বাধা আৰোপো কৰিব পাৰে উদাহৰণস্বৰূপে আমাৰ বাক স্বাধীনতা আছে হয়নে কিন্তু আমাৰ বাক স্বাধীনতা আছে বুলি যদি আমি দেশৰ নিৰাপত্তা বিঘ্নিত হোৱাকৈ আমি কিছুমান কথা কৈ থাকোঁ তেনে ক্ষেত্ৰত আমাৰ সেই বাক স্বাধীনতাৰ ওপৰত বা সেই বাক স্বাধীনতাৰ অধিকাৰৰ ওপৰত কি কৰিব পাৰে ৰাষ্ট্ৰই হস্তক্ষেপ কৰিব পাৰে আৰু এই যে ৰাষ্ট্ৰই হস্তক্ষেপ কৰে বা ৰাষ্ট্ৰই সীমাবদ্ধতা আৰোপ কৰে বা নিয়ন্ত্ৰণ কৰে সেইখিনি কিয় কৰে সমাজৰ শান্তিৰ বাবে ৰাষ্ট্ৰই কৰে ঠিক আছে সংক্ষেপে ক'বলৈ গ'লে আইনী বা বৈধ অধিকাৰ হৈছে ৰাষ্ট্ৰই প্ৰদান কৰা এক বিশেষ সুবিধা ৰাষ্ট্ৰ অবিহনে অধিকাৰ কেৱল নৈতিক দাবী হৈ ৰ'ব আৰু অধিকাৰ অবিহনে ৰাষ্ট্ৰ স্বেচ্ছাচাৰী হৈ পৰিব মানে যদিহে ৰাষ্ট্ৰ নাথাকে তেন্তে জনসাধাৰণে যিখিনি দাবী উত্থাপন কৰিব সেইখিনি দাবী হৈ ৰ'ব এইখিনি কেতিয়াও বৈধ অধিকাৰ নহয় আকৌ যদি অধিকাৰ নাথাকে তেন্তে ৰাষ্ট্ৰ স্বেচ্ছাচাৰী হৈ পৰিব ৰাষ্ট্ৰই কি কৰিছে এই ক্ষেত্ৰত যদি জনসাধাৰণে মাতিব নোৱাৰে জনসাধাৰণৰ যদি কোনো ধৰণৰ অধিকাৰেই নাথাকে তেন্তে ৰাষ্ট্ৰই যেনেকৈ মন যায় তেনেদৰে শাসন কৰিব অৰ্থাৎ ৰাষ্ট্ৰ কি হৈ পৰিব স্বেচ্ছাচাৰী হৈ পৰিব ঠিক আছে তাৰপিছত আহিলে অধিকাৰ প্ৰকাৰ অধিকাৰ মূলতঃ কেই প্ৰকাৰ তিনি প্ৰকাৰ ঠিক আছে কি প্ৰাকৃতিক অধিকাৰ নৈতিক অধিকাৰ আইনগত অধিকাৰ হয়নে প্ৰাকৃতিক অধিকাৰ নেচাৰেল ৰাইটছ নৈতিক অধিকাৰ মৰেল ৰাইটছ আইনগত অধিকাৰ লিগেল ৰাইটছ ঠিক আছে এইখিনি কি চাওঁ হা প্ৰাকৃতিক অধিকাৰ যিবোৰ অধিকাৰ প্ৰকৃতিগতভাৱে জনসাধাৰণে লাভ কৰে অৰ্থাৎ জন্মগতভাৱে লাভ কৰে সেইখিনিকে কোৱা হয় প্ৰাকৃতিক অধিকাৰ ঠিক আছে আৰু
এই অধিকাৰবোৰ ৰাষ্ট্ৰ বা চৰকাৰ দান নহয়, যেনে জীয়াই থকাৰ অধিকাৰ, স্বাধীনতাৰ অধিকাৰ এইবিলাক। নৈতিক অধিকাৰ সেই অধিকাৰবোৰক বুজায় যিবিলাক মানুহৰ বিবেক, মানৱীয়তা আৰু নৈতিকতাৰ ওপৰত প্ৰতিষ্ঠিত। ইয়াৰ কোনো আইনী বাধ্যবাধকতা নাথাকে, যেনে পিতৃ-মাতৃৰ পৰা সন্তানৰ আদৰ পোৱাৰ অধিকাৰ বা বৃদ্ধকালত সন্তানৰ পৰা সেৱা পোৱাৰ অধিকাৰ এইবিলাক। আৰু এই অধিকাৰবোৰ ভংগ কৰিলে কোনো ব্যক্তিক জেল, জৰিমনা বিহা নহয়, কিন্তু সমাজত তেওঁ সমালোচিত হয় বুলি কৈছে। মানে প্ৰাকৃতিক অধিকাৰ হৈছে সেইবিলাক অধিকাৰ যিবোৰ জন্মগতভাৱে জনসাধাৰণে লাভ কৰে, উদাহৰণস্বৰূপে জীয়াই থকাৰ অধিকাৰ, স্বাধীনতাৰ অধিকাৰ এইবিলাকে। আকৌ নৈতিক অধিকাৰ হৈছে সেইবিলাক অধিকাৰ যিবোৰ অধিকাৰ মানুহৰ বিবেক, মানৱীয়তা, নৈতিকতাৰ ওপৰত প্ৰতিষ্ঠিত হয়, আৰু এইবিলাকৰ উদাহৰণ হৈছে পিতৃ-মাতৃৰ পৰা সন্তানৰ আদৰ পোৱাৰ অধিকাৰ এইবিলাকে। প্ৰাকৃতিক অধিকাৰ, নৈতিক অধিকাৰ ভংগ হলে কোনো শাস্তিৰ সন্মুখীন হ'ব নালাগে। তাৰপিছত আহিলে আইনগত অধিকাৰ, যিবোৰ অধিকাৰক ৰাষ্ট্ৰই স্বীকৃতি প্ৰদান কৰিছে, আইনৰ দ্বাৰা সুৰক্ষিত সেইবিলাকে কয় আইনগত অধিকাৰ বা বিধিগত অধিকাৰ, অৰ্থাৎ লিগেল ৰাইটছ। আৰু এই অধিকাৰসমূহ যদি ভংগ হয় তেন্তে আদালতে বিচাৰ কৰিব পাৰে। এই আইনগত অধিকাৰ আকৌ 3টা ভাগত বিভক্ত কৰিছে। সেইকেইটা হৈছে নাগৰিকৰ অধিকাৰ, যেনে সম্পত্তিৰ অধিকাৰ, ধৰ্মীয় স্বাধীনতাৰ অধিকাৰ এইবিলাক। আকৌ ৰাজনৈতিক অধিকাৰক মানে উদাহৰণ হৈছে ভোটদানৰ অধিকাৰ, নিৰ্বাচন প্ৰতিনিধিত্ব কৰাৰ অধিকাৰ। অৰ্থনৈতিক অধিকাৰ উদাহৰণ হৈছে কাম কৰাৰ অধিকাৰ, উপযুক্ত মজুৰি পোৱাৰ অধিকাৰ এইবিলাক। গতিকে প্ৰথম কথাটো হ'ল যে অধিকাৰ মূলতঃ 3 প্ৰকাৰ, সেইকেইটা হৈছে প্ৰাকৃতিক অধিকাৰ, নৈতিক অধিকাৰ আৰু আইনগত অধিকাৰ। আইনগত অধিকাৰ আকৌ মূলতঃ 3 প্ৰকাৰ, সেই নাগৰিক অধিকাৰ, ৰাজনৈতিক অধিকাৰ, অৰ্থনৈতিক অধিকাৰ। ঠিক আছে। তাৰপিছত আহিলে অধিকাৰ আৰু দায়বদ্ধতা। এখন ৰাষ্ট্ৰৰ নাগৰিক হিচাপে আমি কিছুমান অধিকাৰ লাভ কৰিছো। সেই অধিকাৰবোৰ লাভ কৰা মানে আমি কি হৈছে, আমাৰ ব্যক্তিত্বৰ বিকাশ সাধন হৈছে। আমি মৰ্যাদাপূৰ্ণভাৱে জীৱন যাপন কৰিবলৈ সক্ষম হৈছো। আমি স্বাধীনতা লাভ কৰিছো, হয় নাই? গতিকে আমি যিহেতু এখন ৰাষ্ট্ৰৰ নাগৰিক হিচাপে কিছুমান অধিকাৰ লাভ কৰিছো, আমাক যিহেতু ৰাষ্ট্ৰই কিছুমান অধিকাৰ প্ৰদান কৰিছে, তেনে ক্ষেত্ৰত মানে আমাৰো কিছুমান ৰাষ্ট্ৰৰ প্ৰতি দায়বদ্ধতা বা কৰ্তব্য থাকে। ঠিক আছে। সেই কৰ্তব্য বা দায়বদ্ধতাবোৰ এনেধৰণৰ যে প্ৰত্যেক নাগৰিকৰে ৰাষ্ট্ৰৰ প্ৰতি আনুগত্য থকা উচিত। ঠিক আছে। মানে প্ৰত্যেক নাগৰিকে ব্যক্তিগত স্বাৰ্থ, ৰাষ্ট্ৰৰ স্বাৰ্থৰ লগত মিলাই দি সমাজৰ স্বাৰ্থৰ বাবে যিকোনো ত্যাগকে কৰিবলৈ সাজু থাকিব লাগে। দ্বিতীয়তে নাগৰিকৰ আন এটা দায়িত্ব হৈছে যে আইন মানি চলা। যদিহে নাগৰিকসকলে আইন মানি নচলে তেন্তে ৰাষ্ট্ৰৰ শৃংখলা বিপন্ন হ'ব, জাতীয় প্ৰকৃতিত বাধা সৃষ্টি হ'ব, সামাজিক জীৱনৰ গাঁথনি ভাঙি চুৰমাৰ হৈ পৰিব। সেয়েহে প্ৰত্যেক নাগৰিকৰ দায়িত্ব হৈছে যে আইন মানি চলা। তৃতীয়টো হৈছে যে প্ৰত্যেক নাগৰিকে নিজৰ স্বাৰ্থতকৈ দেশৰ স্বাৰ্থকে অগ্ৰাধিকাৰ দিব লাগে। গতিকে তেনেধৰণে কিছুমান দায়বদ্ধতা, দায়িত্ব বা কিছুমান কৰ্তব্য থাকে। ঠিক আছে। অধিকাৰ, দায়বদ্ধতা দুয়োবিধে উমৈহতীয়া কল্যাণৰ বাবে আৱশ্যক বুলি কৈছে। লাষ্টকে অধিকাৰ আৰু কৰ্তব্যৰ ভিতৰত 4ধৰণৰ সম্পৰ্ক আছে বুলি কৈছে। এইকেইটা ইয়াত লিখা আছে, তোমালোকে নিজে পঢ়ি ল'বা দেই। গতিকে আৰু কিছুমান প্ৰশ্ন উত্তৰ দিয়া আছে তোমালোকৰ বাবে, এইখিনি তোমালোকে নিজে চাই ল'বা। আৰু এই 11 নম্বৰটো কৈ দিওঁ। 11 নম্বৰটো হৈছে প্ৰাকৃতিক অধিকাৰ ধাৰণাটো কোনে আগবঢ়াইছিলে। এইটো আচলতে জন লক বুলি লিখা আছে, কিন্তু জন লক সকল নহয়, লগতে ৰুছো আৰু থমাছ হবছৰ নাম আমি উল্লেখ কৰিব লাগিব। আশা কৰিছো সকলোৱে ভালদৰে বুজি পাইছা বুলি। আৰু যদি কেনেবাকে নুবুজাকে ৰৈ গৈছে তেন্তে আমাক কমেণ্ট বক্সত জনাবা যে এইখিনি বুজি পোৱা নাই, তেতিয়া আমি সেইখিনি পুনৰ বুজাই দিবলৈ চেষ্টা কৰিম। আৰু যদি ভিডিঅ'টো চাই ভাল পাইছা, বুজি পাইছা, তোমাৰ বাবে সহায় হৈছে, তেতিয়া কিন্তু এটা লাইক কৰি থৈ যাবলৈ নাপাহৰিবা। আৰু এনেধৰণৰ ভিডিঅ' যদি ভৱিষ্যতে পাই থাকিব বিচাৰিছে তেন্তে ছাবস্ক্ৰাইব কৰি থৈ যাবা। আৰু আজি ভিডিঅ'টো ইমানতে সামৰিছো। ধন্যবাদ।